গুড মৰ্ণিং সকলোকে। এফালে ৰাতিপুৱা শুই উঠি চোতালখন সাৰি লৈছোঁ, কাম বনখিনি কৰি লৈছোঁ আৰু নিজৰ কৰিবলগীয়াখিনি। এফালে গাখীৰ খীৰাবলৈ আহিলোঁ মই। গাখীৰ খীৰাই মেলি আজৰি হৈ গাটো ধুই ল'লোঁ। গা ধুই পিনে এয়া থাপনাত চাকিখন জ্বলাই লৈছোঁ। জ্বলাই পিনে এইফালে খুৰীহঁত আহিলে, খুৰীহঁতক চাহ দিলোঁ। খুৰী আপা আমি সকলোৱে খালোঁ, আমিও খোৱা নাছিলোঁ। এইফালে মা আমাৰ, এইফালে দেউতাই গৰুলৈ বুলি পচলা কাটি আছে। এইফালে দেউতাই গৰুকেইটা এৰাল দি থৈ গৈছিলহে, বতৰটো বেয়া কৰিলে। এইফালে বৰষুণ দিলে। আকৌ আজি ইমান ডাঠ কুঁৱলী চাওকচোন, পূৰা কুঁৱলী। এইফালে বৰষুণ দিছে। আপোনালোকৰ ফালে দিছেনে ক'বচোন দেই আজিৰ দিনটোত। এইফালে মই গৰু নিবলৈ আহিলোঁ, গৰু আনি আছোঁ। এইফালে গৰু আনি এইফালে চক বৰষুণ পুখুৰীত দেখাইছোঁ দেই। এইফালে মা বেঙেনা ছিঙি আছে। এইফালে বৰষুণ দি থকা দেখি বগৰীখিনি ওপৰত তুলি থৈছিলোঁ, বগৰীখিনি নমাই ল'লোঁহি। এইফালে ভাইটি শিৱসাগৰত আছু সাধাৰণ সভা পাতিছিলে, তালৈ গৈছিলে। 3 দিন হ'ল, আজি ৰাতিপুৱা পালেহি। এইফালে আহি পালেহি আৰু সি এতিয়া আহি পালেহি লগালগ মই ভাজি বনাইছোঁগৈ। ভাতকেইটা আগতে পাতি থৈ দিলোঁ। এইফালে ভাজি বনালোঁ। আজি বেঙেনা আলু তেনেকৈ ভাজিলোঁ আৰু লাই আছিলে। এইফালে ভাত খাই লওঁ দেই আমি। ভাত খালোঁ, খাই বৈ বাচনকেইটা ধুই ল'লোঁ। বাচনকেইটা ধুই পিনে আজৰি হৈ আকৌ ভাইটি সোণাৰীলৈ যাবলগীয়া আছিল, সোণাৰীলৈ গ'ল। ইফালে পেটীডাল মাৰিবলৈ পাহৰি থাকিলে, তাক পেটী আগবঢ়াবলৈ গ'লোঁ। পেটীডাল আগবঢ়াই আহি এইফালে আলহী আহিলে আমাৰ ঘৰলৈ আজি। আপা আহিলে, আপা মানে মোৰ দেউতাৰ বায়েক। আপা আহিলে, সেইটোকে মাছ আনিবলৈ গ'লোঁ দোকানলৈ। এইফালে দেউতাই চব্জি কাটি আছিলে, এইফালে আমাৰ আপাই এইফালে সাজ চেপি আছিল দেই। এইফালে মাছ আনিলোঁ, মাছে বনালোঁ। এইফালে জাতিলাও আলু ভাজিলোঁ। এইফালে সাজ এগিলাচ খালোঁ আৰু। এইফালে খাই বৈ কাঁহী বাতি চাহি বাতি ধুই মেলি আজৰি হৈ দেউতাই গৰু দানা দিলে। এইফালে আপাহঁতক আকৌ আগবঢ়াবলৈ আহিলোঁ। আজিলৈ ইমানেই। ভিডিঅ'টো যদি চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। এইফালে আমাৰ নাৰিকলৰ বাৰী, নাৰিকল লাগিলে জনাব দেই। বাই বাই।